কংগ্ৰেচুলেশ্যন জনাইছোঁ যি বিদ্যালয় LP ME হাই স্কুল হায়াৰ ছেকেণ্ডাৰী কলেজ প্ৰভিঞ্চিয়েলাইজ হ'ল মই তেখেতসকললৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু সঁচাকৈ অতি মানে এটা চেণ্টিমেণ্টেল বিষয় হয় আজি আমি যিটো ইয়াত এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ এপইণ্টমেণ্টৰ কাৰণে ইয়াত আমি যিটো দেখিবলৈ পালোঁ কিছুমান শিক্ষক আছে যাৰ চাকৰি মানে মাত্ৰ এমাহ আছে কিছুমান শিক্ষক আছে যাৰ চাকৰি মাত্ৰ 3 মাহ আছে তো ইয়াৰ লগতে আৰু কিছুমান এনেকাও কেছ ওলাল যে এমাহ আগত যিজনে শিক্ষক আছিলে তেখেতে ঢুকালে আৰু এতিয়া তেখেতৰ এপইণ্টমেণ্টটো আহিছে তেনেকুৱা পৰিয়ালবৰ্গ আমি পাইছোঁ গতিকে অসমৰ যিটো শিক্ষা সমস্যা এইটো অতি জটিল এটা ৰূপ ধাৰণ কৰিছে তথাপিতো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কি এই যে এপইণ্টমেণ্ট প্ৰক্ৰিয়া বা প্ৰভিঞ্চিয়েলাইজ প্ৰক্ৰিয়াটো যে আগবঢ়াই লৈ গ'ল ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকলে পাইছে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেখেতসকলে মানৱ সেৱা কৰি আছে শিক্ষাদান কৰি আছে ভেঞ্চাৰ স্কুলৰ ডাঙৰ এটা অৰিহণা আছে অসমত শিক্ষাৰ যিটো হাৰ আজি যিটো আমি শিক্ষাৰ হাৰ পাবলৈ সক্ষম হৈছোঁ ইয়াত ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজৰ এটা ডাঙৰ এটা অৰিহণা আছে তো ইয়াৰ কাৰণে চৰকাৰৰ যিটো পলিচি এই পলিচিটো সংশোধন কৰি হ'লেও বাকীখিনি থকা বিদ্যালয় আমাৰ বিটিআৰ অঞ্চলত প্ৰায় 1300 বিদ্যালয় আছে আৰু এতিয়াও LP ME হাই স্কুল কলেজ লৈ পেলাই এইখিনি বিদ্যালয় মহাবিদ্যালয়খিনি অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব এই কাৰণে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক জনাইছে যে অহা 15 তাৰিখৰ ভিতৰত আৰু কিছুমান গাইডলাইন ওলাব যাৰ দ্বাৰা কিছুমান ৰৈ যোৱা স্কুলবিলাক ড্ৰপ পোষ্টবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰিব ইয়াৰ কাৰণে তেখেতসকলে এই পদক্ষেপটো ল'ব আমাৰ তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ যোৱা 27 জানুৱাৰী 2020 চনত আমাৰ বিটিআৰ চুক্তি হৈছিলে আৰু বিটিআৰ চুক্তিৰ 4.3 দফা মতে যিখিনি আমাৰ ইয়াত বড়ো মিডিয়াম অসমীয়া মিডিয়াম বিদ্যালয়বিলাক আছে মাতৃভাষা মিডিয়ামৰ বিদ্যালয়বিলাক আছে সকলো বিদ্যালয় স্পেচিয়েল কনচিডাৰেশ্যনত প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে য'ত নেকি আমাৰ RTৰ নৰ্মছ মতে ফিলআপ কৰে কি 1 কিলোমিটাৰ দূৰত আছে স্কুলবিলাক LP স্কুলবিলাক 3 কিলোমিটাৰ দূৰত ME স্কুল আছে 5 কিলোমিটাৰত হাই স্কুল আছে এইবিলাক যিটো নৰ্মছবিলাক ফিলআপ কৰে সেই বিদ্যালয়বিলাকো অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু ইয়াৰ কাৰণে ইতিমধ্যে হাই পাৱাৰ কমিটি গঠন কৰা হৈছে আৰু সেই হাই পাৱাৰ কমিটি ইয়াৰ প্ৰচিডিউৰবিলাক চাই আছে সিলেকশ্যন প্ৰচিডিউৰবিলাক তেখেতসকলে ফ'ল' কৰি আছে মই আশা কৰোঁ কেইদিনমানৰ ভিতৰতে বা কেইমাহমানৰ ভিতৰতে বাকীখিনি স্কুলৰ সমস্যাও সমাধান হ'ব Thank you. আপনি যাওক এই ট্ৰেভেলা আপনি যাওক আপনি যাওক এই কিয় থাকে আছে অলপ সাইড হ'ব এফালে